মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ MD আছামিজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই তোমালোকক আজি অন্য পুথি ব্যৱহাৰৰ পাঠটি প্ৰশ্ন উত্তৰখিনি ক'বলৈ আগবাঢ়িছোঁ। তোমালোকে মন দি শুনিবা। প্ৰথম প্ৰশ্ন হৈছে, সাৰথি পুথিখন কাৰ ৰচনা? উত্তৰ হৈছে সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা। কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়? উত্তৰ হৈছে সমাজত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। তাৰপিছতো চোৱা, কোনটো শ্ৰেণী মানুহৰ শত্ৰু সৰহ? উত্তৰ হৈছে ভৱিষ্যত নুগুণি মানুহৰ লগত কেটেৰা মাৰি কথা কোৱা নিৰ্বোধ খিংখিঙীয়া মানুহৰে শত্ৰু সৰহ। তাৰপিছতো হৈছে সজ ব্যৱহাৰৰ অনুপান কি? উত্তৰ হৈছে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। তাৰপিছত প্ৰশ্নটো চোৱা, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? উত্তৰটো হৈছে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছল কৰা হয়। তাৰপিছতো চোৱা, এই শ্ৰেণী মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণী মানুহৰ কথা কোৱা হৈছে? উত্তৰ হৈছে এই শ্ৰেণী মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত এইটো শ্ৰেণী মানুহৰ কথা কোৱা হৈছে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, গুণৰ গৌৰৱ কেতিয়া নোহোৱা হয়? উত্তৰটো হৈছে নিজৰ গুণ নিজে বখানিলে গুণৰ গৌৰৱ নোহোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, কোনটো কথা বৰ নিকৃষ্ট? উত্তৰ হৈছে তই কথা বৰ নিকৃষ্ট। তাৰপিছত চোৱা, চমু প্ৰশ্নোত্তৰ। 1 নম্বৰ হৈছে আনৰ গুণ বখানোতে কোনবোৰ কথালৈ গুৰুত্ব দিব লাগে আৰু কিয় দিব লাগে? উত্তৰ হৈছে আনৰ গুণ বখানোতে কেতিয়াও সন্মুখত বখানিব নালাগে, কাৰণ মুখৰ আগত গুণ বখানিলে নিন্দা কৰা যেন হয় আৰু গুণীজনে তোমাক চাটুকাৰ বুলিও ভাবিব পাৰে। চাটুকাৰক মূৰ্খ মানুহে ভাল পায়, কিন্তু জ্ঞানী মানুহে ঘৃণায়। কোনো মানুহৰ গুণৰ কথা সন্মুখত ক'বলগীয়া হ'লে সংক্ষেপে ক'ব লাগে আৰু এজনৰ গুণ আন এজনৰ আগতহে ক'ব লাগে, কিয়নো তাৰ পৰা নিজৰ সৰলতাৰ চিনাকি পোৱা যায় আৰু গুণীজনৰো উপকাৰ হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, মানুহৰ সৰু মনৰ পৰিচয় ক'ৰ পৰা পোৱা যায়? উত্তৰ চোৱা, সংসাৰত মানুহৰ অৱস্থা সদায় সমানে নাথাকে। একোজন মানুহে আধ্যৱন্ত অৱস্থাত মান দেখুৱাই দৰিদ্ৰ অৱস্থাত অমান্য কৰাটো উচিত নহয়। অৰ্থাৎ লোকক সুদিনত সৎকাৰ কৰি দুদিনত ইটিকিং কৰা স্বভাৱৰ পৰাই মানুহৰ সৰু মনৰ পৰিচয় পোৱা যায়। কেনেকৈ সকলোৰে সজাতি হ'ব পাৰি? উত্তৰটো চোৱা, আনৰ গুপ্ত কথা লুকাই ৰখাৰ লগতে যি কথা প্ৰকাশ কৰিলে দুজনৰ মাজত কণ্ডল লাগিব পাৰে, তেনে কথা সাৱধানে লুকাই ৰাখিব পাৰিলে সকলোৰে সজাতি হ'ব পাৰি। তাৰ পিছৰ প্ৰশ্নটো লক্ষ্য কৰা, বিশেষ প্ৰয়োজন নাথাকিলে আনৰ আগত নিজৰ কথা কিয় সৰহকৈ ক'ব নালাগে? উত্তৰটো চোৱা, বিশেষ প্ৰয়োজন নাথাকিলে আনৰ আগত নিজৰ কথা সৰহকৈ ক'ব নালাগে, কাৰণ নিজৰ গুণ নিজে বখানিলে গুণৰ গৌৰৱ নাথাকে আৰু নিজৰ মুখত নিজৰ গুণৰ কথা আনৰ কাণত বিহ যেন হয়। তাৰ পিছৰটো চোৱা,
অচিনাকি মানুহক কিয় পোনপ্ৰথমে বিশ্বাস কৰাটো যুগুত নহয়। পৃথিৱীত নানা ৰকমৰ মানুহ আছে। কোন সাধু, কোন চোৰ, কোন সৎ, কোন সৰল বিধৰ তাক দেখিলেই চিনিব নোৱাৰি। কাৰণ বহুত চোৰেও আনক চলিবলৈ সাধুভাও ধৰে। সেয়েহে অচিনাকি মানুহক পোনপ্ৰথমে বিশ্বাস কৰাটো যুগুত নহয়, অযুগুত। তাৰ পিছৰটো চোৱা, লেখকে আনৰ দোষৰ ভাগ এৰি গুণৰ ভাগ ধৰাই চেউহ বুলি কৈছে। উত্তৰটো হৈছে, আনৰ দোষ বিচাৰি ফুৰিলে তাৰ পৰা কাৰো একো উপকাৰ নহয়। বৰঞ্চ এনে কৰিলে মানুহৰ নিজ আশয়ৰ চিনাকিহে পোৱা যায়। আৰু যাৰ দোষ বিচাৰি তেওঁৰ কোপত পৰিবলগীয়া হয়। সেয়েহে লেখকে আনৰ দোষৰ ভাগ এৰি গুণৰ ভাগ ধৰাই চেউহ বুলি কৈছে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, পাঠটোৰ জৰিয়তে লেখকে আমাক কি বুজাই দিবলৈ চেষ্টা কৰিছে? এতিয়া পাঠটোৰ জৰিয়তে বৰাদেৱে আমাক জীৱন যুদ্ধত প্ৰয়োজনীয় ব্যৱহাৰ প্ৰণালী, আঁতিগুৰি আৰু জীয়াই থকাৰ কৌশলবোধ বুজাই দিবলৈ চেষ্টা কৰিছে। লগতে মানুহ সজ হোৱাৰ উপৰি আনৰ অন্তৰ জয় কৰিবলৈ কেনে ব্যৱহাৰ কৰিব লাগে সেই কথাবোৰৰো জ্ঞান দিছে।